নতুন নতুন টেকনিক্যাল ভিডিও পোৱাৰ বাবে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কোনোবাই ভাবিব পাৰে যে কেনেকৈনো মোৰ মোবাইলৰ স্ক্ৰীনত মোৰ চেনেলৰ নামটো 3D ষ্টাইলত ঘূৰা-ফিৰা কৰি আছে। তো ভাবাৰ একোৱেই নাই, মই আজি আপোনালোকক শিকাই দিম কেনেকুৱাকৈ আপোনাৰ মোবাইলতো আপোনাৰ নিজৰ নামৰ সৈতে এনেকুৱাকৈ ইণ্টাৰফেচ গঢ়িব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো তাৰ বাবে এটা এপছ ডাউনলোড কৰিব লাগিব। তো এপছটো মই কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো ভিডিঅ' শেষত দেখাই দিম। তো প্ৰথমে এপছটো ওপেন কৰিছোঁ। তো ওপেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তো ইয়াতে যিকোনো নাম লিখিব, আপোনাৰ ইচ্ছা, আপোনাৰ নিজৰ নামটোৱে লিখিব। তো মই মোৰ চেনেলৰ নামটো লিখিছোঁ টেকনিক্যাল শাফিউল। এতিয়া ওকে মাৰি দিব। তো ইয়াতে আছে আপোনাৰ ফন্ট টাইপ আছে। তো আপোনাৰ আখৰবিলাক কোনটো ষ্টাইলত লাগে সেইটো ষ্টাইলতে দিব পাৰিব। যদি এইটো ষ্টাইলত দিওঁ এইটো ষ্টাইলত আহি যাব। আৰু ইয়াতে শেষত যেটো দেখা পাইছে স্পীড, তো স্পীডটো বঢ়াই দিলে আপোনাৰ নামবিলাক বেছি স্পীডতে ঘূৰিব। আৰু এতিয়া সেট হৈ গৈছে। আৰু এই দুটা ইয়াতে ৰাইট চিন মাৰাই আছে, ওকে কৰি দিব। এইটো ৰাইট চিন থাকক, অসুবিধা নাই। তো ইয়াতে আপোনাৰ এইটো ৱালপেপাৰ সেট কৰিবলৈ ইয়াতে সেট লাইভ ৱালপেপাৰ এতে ক্লিক কৰিব। তো চাওক মই যেটো ফন্ট দিছিলোঁ সেইটো ফন্টত আহি গৈছে। এতিয়া সেট ৱালপেপাৰ ইয়াতে ক্লিক কৰি দিব। চাওক এতিয়া মোৰ এইটো ফন্টতে এইটো ষ্টাইলতে আহি গৈছে। তো এইটো আপোনালোকে নিজৰ মোবাইলতো কৰিব পাৰিব নিজৰ নামটো দি। তো আপোনালোকৰ বন্ধুৱে চাব যে কেনেকুৱাকৈনো এইটো কৰিলে বহুত আচৰিত হ'ব পাৰে। তো বহুতেই ভাল এটা এপ্লিকেশ্যন হয়। তো এতিয়া চাওক মই এইটো কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো মই দেখাই দিম। তো তাৰ বাবে প্লে ষ্টৰত যাব। প্লে ষ্টৰত যাই আপোনালোকে সাৰ্চ দিব 3D মাই নেম। চাওক ওপৰত আহি গৈছে 3D মাই নেম লাইভ ৱালপেপাৰ। তো ক্লিক কৰিব। তো এই এপছটোৱে আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰিলে আপোনাৰ সেই কামখিনি কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ইমানেই। থেংক ইউ।